Hello everyone, welcome and welcome back to my channel. বহুত দিনৰ মূৰত এটা লং ভিডিঅ' লৈ আহিছোঁ। মানে মোৰ এই মোবাইলটোৰ অলপমান প্ৰব্লেম দি আছিলে যে সেইকাৰণে লং ভিডিঅ'বোৰ বনাব পৰা নাইকিয়া। আৰু আপোনালোকে চাগে মোৰ যদি লাষ্ট ভিডিঅ'টো চাইছে তেতিয়াহ'লে মই সেইটো ঘৰৰ পৰা দিছিলোঁ আৰু অৰুণাচলৰ অহাৰ ভিডিঅ'টো নকৰিলোঁ মানে একো বিশেষ তেনেকুৱা দেখাবলগীয়াও নাছিলে সেইকাৰণে ভিডিঅ'টো কৰা নহ'ল আৰু ছেশ্যনেল আছিলে সেইকাৰণে আহিব লগা হ'ল। গতিকে ছেশ্যনেলো এতিয়া শেষ হ'ল আৰু ভাবিছোঁ আজি এটা পিকনিক এটা কৰোঁ বুলি আৰু তেনেকৈ আমাৰ লগৰবোৰৰ সৈতে খোৱাৰ মজাটোও বেলেগ আৰু আমাৰ মানে কেতিয়াও নিমিলে কাৰোবাৰ সুবিধা হ'লে কাৰোবাৰ অসুবিধা এনেকুৱা মানে এইবাৰ মানে ভাগ্য ভাল চবৰে মিলিছে মানে আমাৰ এনেইতো ষ্টুডেণ্ট 20 ওপৰত আছে কিন্তু মানে ৰেগুলাৰ যোনে মানে ইয়াত থাকে বা মানে ইয়াতে নামচাইতে থাকে তেনেকুৱা মানে 8টা আছে আৰু দূৰৰ পৰাতো আহি পিকনিক খাব কেতিয়াও পচিবল নহয় কাৰণ ৰাতি ঘূৰিও যাব লাগিব ন তো সেই 8টাৰে মানে প্ৰব্লেম হৈ থাকে কোনোবা থাকিলে কোনোবা নাথাকে তো সেই এটা নাথাকিলে খাবলৈ বেয়া হয় এনেতো আমাৰ 3জনীয়েতো খাই থকা হয় মোৰ লগৰ দুজনীক দেখিয়ে থাকে আপোনালোকে ভিডিঅ'ত তো মানে আজি সেই গোটেই 8টাই মিলি মানে পিকনিক এটা খাম মই জাষ্ট এতিয়া উঠিলোঁ মূৰত তেলো লগাই থৈছোঁ গোটেই চুলি চিপচিপা হৈ আছে এতিয়া গা ধুমগৈ গা ধুই চিধা যাওঁ পটাপট শেষ কৰি পিকনিক খতম কৰি আকৌ মই ঘৰত যাম কাৰণ দেৱালী আহি আছে আৰু ঘৰৰ পৰা ফোন কৰি আছোঁ যে গুচি আৰু মোৰো মন গৈছে বাৰু ফেষ্টিভেল ছিজনত ঘৰত থাকি বেছি ভাল লাগে গতিকে ঘৰলৈ যাম জল্দি পিকনিক শেষ কৰি ল'ব লাগে আৰু তেতিয়া মই মানে 5টা বজাত ট্ৰেইনখন ধৰিবগৈ পাৰিম গতিকে ভিডিঅ'টো চাই থাকক শেষলৈকে ওলাই মেলি হৈ গ'ল চুলি পূৰা তিতি আছে সেইকাৰণে বান্ধি ল'ব লাগিব নহ'লে পূৰা ধূলি লাগিব নহয় ৰাস্তাত তাৰপিছতে আৰু এতিয়া ওলাই যাওঁ পটাপট কৰি লওঁগৈ নহ'লে মোৰে দিগদাৰ হ'ব আৰু তাৰ আগতে আপোনালোকে কালি আমি ইউনিভাৰ্চিটিৰ পৰা আহোঁতে পিকনিকৰ কাৰণে দিৱালীৰ কাৰণে কিবাকিবি বজাৰ কৰিলোঁ তাৰ অকণমান ক্লিপ দেখাই দিওঁ ৰ'ব আৰু আজি যিহেতু বহুতকেইটা বজাৰ কৰিবলৈ আছে সেইকাৰণে বস্তুও এগাল হ'ব গতিকে লগৰটোৱে গাড়ীখনকে লৈ আহিলে আৰু সি আমাক ড্ৰপ কৰি দিব তাৰপিছত সি কিবা কাম আছে যাবগৈ আমাৰ কামখিনি কৰি হোৱা হ'লে তাক কল কৰি দিব কৈছে আকৌ সি লৈ যাবহি আহি যিহেতু আমি ইউনিভাৰ্চিটিৰ পৰা ডাইৰেক্ট গুচি আহিলোঁ ইয়ালৈ বজাৰ কৰিম বুলি গতিকে বহুত ভোক লাগি আছে প্ৰথমে ভাবিলোঁ কিবা এটা খাই লওঁ তাৰপিছতে ধুনীয়াকৈ বজাৰখিনি কৰি লওঁ এই ধাবাখন পিছে একেবাৰে নতুন সেইকাৰণে ভাবিলোঁ আজি ইয়াতে ট্ৰাই কৰি চাওঁ কিন্তু ধাবা এখনৰ ভিতৰত মানে পৰিৱেশটো কেনেকুৱা হৈ থাকে আপোনালোকে গমটো পাইছে সেইকাৰণে আমি যিহেতু গোটেইকেইজনী ছোৱালীয়ে আছিলোঁ অকণমান ভাল নালাগিলে আৰু ছেফ নালাগাৰ কাৰণে ছাইডতে থকা সোণোৱাল ধাবালৈকে গুচি আহিলোঁ আমি এতিয়া আহি গ'লোঁ সোণোৱাল ধাবা ইয়াত ভেজ থালি 100 আৰু চিকেন ল'লে এক্সট্ৰাকৈ ল'ব লাগিব তো খাই চাওঁ কেনেকুৱা লাগে আৰু কি কেনেকৈ দিয়ে আমি 4জনীৰ কাৰণে 4খন ভেজ থালি অৰ্ডাৰ কৰিলোঁ আৰু তাত যে ইমান ধুনীয়া ধুনীয়া ব্যঞ্জন আছিলে নহয় প্ৰত্যেকটোৱে কিন্তু জিভাত লগা এনেকুৱা ভেজ থালি হ'লে কিন্তু কথাই নাই কাৰণ দেখিছেনে ইমান পিটিকা চাটনি ভাজি আৰু দাইলে 2খন দিছে এখন বইল আৰু এখন ফ্ৰাই আৰু লগত পাপৰ টেঙা টোপলা ভাত এইবিলাকতো আছেই গতিকে এনেকুৱা ভেজ থালি হ'লে কিন্তু আমিষ থালিয়ে পাত্তাই নাপাব মোৰ কিন্তু চবতকৈ ভাল লাগিল কলডিলৰ সেই বইল ডালখন ধুনীয়াকৈ খাই মেলি এতিয়া বজাৰ কৰিবলৈ ওলাই আহিছোঁ मैंने तुझे देखा हंसते हुए गालों নহৰু কেনেকৈ আণ্টি बेसर ख्यालों में 50 हुस्न के हवालों में सोने के बालों में मोरने की चालों में मट्टी के प्यालों में पीतल की थालों में जितनी तो मिलती जाए उतनी लगे थोड़ी थोड़ी जब भी तुले अंगड़ाई आके मेरे ओरी ओ दिल झूम झूम चले सोने हो दिल झूम चले सोने हो दिल झूम चले হাই বসা रातों रात तारा कोई चांद या सितारा कोई गिर तो उठा लेना ओ सुनी और तारा আমি অলপ এতিয়া ডিচি অফিচত কাম আছে লগৰকেইজনী সেইকাৰণে ডিচি অফিচত আহিলোঁ চব ইমান ধুনীয়া এইখিনিতে বৰ জমনি এটা হ'ল নহয় লগৰটোৰ গাড়ীখন যিহেতু তাৰ নাছিলে মানে তাৰ ভিনিয়েকৰ আছিলে গতিকে ভিনিয়েকৰ কিবা কাম ওলালত ভিনিয়েকে গাড়ীখন দি পঠাব গ'ল আৰু বেচেৰা এতিয়া স্কুটি লৈ এজনীকে থ'ব লগা হৈছে आंखों में ही रहती है दिलदारा ये रत्ती भर का जग सारा दिलदारा तेरे नजरों कदम पे सब वारा दिलदारा तब जीता जब तुझसे हारा যদিও আমাৰ পিকনিকটো খোৱা হ'ব নদীৰ পাৰত কিন্তু তথাপিও আমি বস্তুবোৰ ইয়াতে বনাই লৈ যাম কাৰণ আমাৰ গেংটোৰ এটাও জুই জ্বলাব নাজানো
ভাবিলোঁ তাত গৈ নিসিজা মাংস খোৱাতকৈ ইয়াতে ভালকৈ বনাই লৈ যাওঁ। তাৰে প্ৰিপেৰেশ্যন ইয়াত চলি আছে। মানুহবোৰো লাহে লাহে আহি আছে। লগৰটো এবাৰ মানুহ আনে, এবাৰ বস্তু আনে, কাৰণ সি অকল এটা ল'ৰা আমাৰ গেংটোৰ, সেইকাৰণে তাৰ ওপৰতে চব দায়িত্ব পৰি গৈছে। আৰু এইফালে চাওকচোন, লগৰজনী আকৌ ভিডিঅ' চাই খুন্দি থাকোঁতে নহৰু আদা উখৰাই পঠিয়াইছে একেবাৰে। আৰু এইফালে কটা কাম অলমষ্ট হৈয়ে গৈছে আৰু পিঁয়াজ, বিনছ, কেপচিকাম, গাজৰ, মানে পোলাওৰ কাৰণে বিনছ আৰু গাজৰ দিয়া হৈছে, বাকী মাংসৰ কাৰণে লাগিব। আপোনালোকক আকৌ কোৱা হোৱাই নাই নহয় আমাৰ আইটেমত কি থাকিব। বৰ বিশেষ আইটেম নাই বাৰু, তথাপিও পোলাও, মাংস, চালাড, চাটনি সিমানে। এইফালে মাংস বনিবই এতিয়া, বাহ। আৰু ৰুণিচাই মোক চাহ খুৱাব এতিয়া। মই একো নাই খোৱা, মই ব্ৰেকফাষ্টো কৰা নাই। এতিয়া ৰুণিচাই মোক চাহ খুৱাব। ৰ'ব, আপোনালোকক মোৰ লগৰকেইজনীৰ লগত আকৌ চিনাকি কৰাই দিওঁ। এইজনী হৈছে জ্যোতিকা, আৰু এইফালে এই দুজনীকতো দেখিয়ে থাকে। এইফালে পিংকজনী হৈছে ৰুণিচা আৰু গ্ৰীণজনী হৈছে প্ৰিয়ংকা, আৰু এইফালে এইজনী হৈছে ৰেপনেম। হাই। পিংকৱালা বাইদেউ হোটেলত চাহ ইমান দেৰি কৰিছে যে। হোটেলৰ মানুহজনী ভাল নহয়, মানে নতুনকৈ সোমাইছে, কাম শিকি আছে আৰু দেই। मैंने तुझे देखा हंसते हुए गालों में, बेज़र ख्यालों में, हुस्न के हवालों में, सोने के बालों में, मोरनी की चालों में, मट्टी के प्यालों में, पीतल की थालों में। কিমান চুৰি নকৰা তুমি? ইমান চুৰ কৰে। খোৱাপে খাইগা না নদীতে পাৰ। আৰু এইফালে চাওক, ইমান সৰু তলীয়াখন ইমান ডাঙৰ কেৰাহীখনত ইউজ কৰিব লগা হৈছে, মাংস এটা খোৱা নাই। তথাপিতো এই সৰু সৰু মমেণ্টবোৰে ভাল লগা। পিকনিকত চব চলি যায় আৰু, নে কি কয়? रातों रात तारा कोई चांद या सितारा कोई गिरे तो उठा लेना, वो सुनी और तारा चमकीला होगा, चांद शर्मीला होगा, नत में लगा लेना। रातों रात तारा कोई चांद या सितारा कोई गिरे तो उठा लेना, वो सुनी और तारा चमकीला होगा, चांद शर्मीला होगा, नत में लगा लेना। जरा सी सांवरी है वो, जरा सी बावरी है वो सुरमे की तरह मेरी आंखों में ही रहती है। दिलदारा दिलदारा ये रत्ती भर का जग सारा, दिलदारा दिलदारा तेरे नजरों कदम पे सब वारा, दिलदारा दिलदारा तब। আৰু আচলতে পিকনিক বুলি কোৱা বস্তুটোত এনেকুৱা কিছুমান ইনচিডেণ্ট ঘটিবই লাগে, যিটো মানে পিকনিকটো মেমৰেবল কৰি ৰাখে। আমাৰো তেনেকুৱা এটা ইনচিডেণ্ট ঘটিলে, মানে আমাৰ এই লগৰ তিনিওটাৰে অগা পিছাকৈ বাৰ্থডে পৰিছে। ভাবিলোঁ তিনিওটাৰে বাৰ্থডে একেলগে কৰা যাওক আৰু লগতে পিকনিক এটাও খোৱা হওক। গতিকে তেনেকুৱা কৰিবলৈ গৈ কেকটো আনিবলৈ দিছিলোঁ। যাৰ বাৰ্থডে আছে সেই মানে আমাৰ গেংটোৰ যিটো একমাত্ৰ ল'ৰা, তাক আনিব দিছিলোঁ। বেচেৰাই আকৌ তাৰ নিজৰ কেকটো সি নিজে বেয়া কৰি পেলালে। আৰু লাহেকৈ আমি আমাৰ ডেষ্টিনেশ্যনো পাই গ'লোহি। আৰু মথাউৰিটো ইমানেই ওখ আছিলে নহয়, বস্তুবোৰ ইমান গধুৰ আছিলে তাতে। নমাওঁতেতো নমাই ল'লোঁ, কিন্তু উঠি আহোঁতে যে বাম্পাৰ কষ্ট হৈছিলে মানে। কিন্তু পিকনিক বুলি ক'লে আৰু চব পাৰি। আমি পাই গ'লোহি আমাৰ कुछ नहीं ये तुम्हारे लिए लो। थैंक यू। हम इसलिए तो मेरा खराब किया मुझे और ये कभी देखा है ऐसा केक नहीं दिखे ना और ये ना कैंडी और रेपनेम के लिए दे। हसीन है ये ना हो तो क्या फिर, बोलो ये जिंदगी है कोई तो हो रास्ता, बेगरज तेरा हो या कोई तो हो रास्ता।
ये टेस्टी है ज़्यादा चले बहारों में गुनगुनाती राहों में धड़कने भी तेज हैं अब क्या करें ओ वक्त है तो जीने दे दर्द है तो सीने दे ख्वाहिशें अनजान है अब क्या करें हवा में बह रही है जिंदगी ये उनसे कह रही है जिंदगी ओहो अब जो हो सो ब्रह्मे मुझे अड़ानीके थनस्ती मोताने खर्चे पे टुंटाड़े अंदला नी कंटी कातुके तो रासे उंटाड़े नानुड़ती रात लाने केसरिया तेरा इश्क है पिया रंग जाऊं जो मैं हाथ लगाऊं दिन बीते सारा तेरी फिक्र में रैन सारी तेरी खैर मनाऊं लोग खाने वाले हैं। मैंने तुझे देखा हंसते हुए गालों আৰু খাই বৈ একেবাৰে আজৰি হওঁতে আমাৰ বহুত দেৰি হৈ গ'ল মই মানে 5টা বজাত ট্ৰেইনখন নাপালোহি আৰু সেইকাৰণে ছুপাৰতে উঠি দিলোঁ ডাইৰেক্ট একেবাৰে 56ত নামিছোঁ 56ৰ পৰা দেউতাই লৈ আহিলেগৈ मट्टी के प्यालों में पीतल की थालों में जितनी तो मिलती जाए उतनी लगे थोड़ी थोड़ी जब भी तुले अंगड़ाई आके मेरे ओरी আৰু ইয়াতে ভিডিঅ'টো আজি খতম কৰোঁ যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম টিল দেন বাই বাই सोने हो दिल झुम झुम चले झुम झुम चले